Ayo, dansa. Ready. Hi guys, PM Pallavi নতুন এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনালো। আশা কৰোঁ আপোনালোক ভালে আছে, মই ভালে আছো। আজি ৰাতিপুৱা মানে কি হ'ল মৰ্ণিঙত কৰিব হতে মই ঘপককৈ এটা বস্তু দেখা পালোঁ। আপোনালোকক দেখাই আছোঁ বাৰু কি হয়। এয়া আমাৰ ইয়াত আগতে কৈছোঁ যদি নাজানো আৰু দেই, কিন্তু আহি ঘপককৈ দেখা পালোঁ। এয়া পূৰা ৰেডি কৰি ৰাখিছে বাঁহ বান্ধি। এয়া বোলে মটকি ফৰিব আজি হোলীৰ কাৰণে। আৰু এয়া দেখা পাইছে লক্ষী মন্দিৰ হয়। আৰু তাৰ কাষত দেখাইছে এই লাঠিকেইডাল আছে, তাতে মানে হাঁহৰ খেলো হৈ আছে বোলে। যোৱাকালিৰ পৰা হৈ আছে, মই গম পোৱা নাছিলোঁ। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আজি ইয়াতে আৰম্ভ কৰি দিওঁ। আৰু যেতিয়া দুপৰীয়া ভাগত মানে গোটেই মানুহখিনি আহিব, তেতিয়া ময়ো আহিম ইয়াৰ প্ৰজেক্টটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু ময়ো প্ৰথমবাৰৰ কাৰণে মটকি ফৰা চাম আজি চাগে। সেইকাৰণে খুব এক্সাইটেড হৈ গ'লোঁ মানে। আপোনালোকে আগলৈ চাই থাকক, নিশ্চয় আপোনালোকক ভাল পাব আজি ভিডিঅ'টো চাই। একদম তিনিটা উৰি গৈছে পুৰা। আগত গৈ পিনে আপোনালোকক বাকী গোটেইখিনি দেখাই আছোঁ কি হ'ব তাত আজি। বহুত ভাল লাগিব, আপোনালোকে আগত চাই থাকিব। দুখে পাই গ'ল চাগে। এতিয়া আমি আগলৈ গৈ আছোঁ অকণমান বেলেগ এটা বস্তু দেখাবৰ কাৰণে। আৰু পাছফালে দেখা পাইছে চাগে, তাতে মানে কিবা কিবি খেলবোৰ হৈ আছে। আচলতে আনিছে এই দেই, দেখিবলৈ পাতলি হয় কিন্তু বহুত খপুৰি হয়। আগফালে মানে কি হ'ল খানা বনাই আছে, তো তাই তাত ৰৈ থাকিব পৰা নাই, একদম আহি গৈছে কি বনাইছেনো চাবৰ কাৰণে। কি বনাব? খিচিৰি। আচ্ছা, আলুটো বইল কৰি লৈছে। এয়া খিচিৰি বনাই ৰাখিছে। তাতো আছে নি? ইয়াতো আছে। বাবা, আজি মানে চবেই খিচিৰি খাব ইয়াত। খিচিৰি পাৰ্টি চলিব। মজা মজা। ঐ এইখিনি গোটেইখিনি দেবি নেকি? কৃষ্ণ। এইফালে পুৰা খালী হৈ আছে, লাহেকৈ মানুহবোৰ আহিবলৈ আৰম্ভ কৰিছে। একদম পুৰা ফুল হৈ যাব অলপ পাছতে। হাঁহৰ খেল আৰম্ভ হ'ব এতিয়া। এতিয়া মাঘৰ বিহু প্ৰগ্ৰেম বা কিবা হ'লে তেনেকৈ টিভিত দেখা পাইছিলোঁ। আজি প্ৰথমবাৰ কাৰণে একেবাৰে ওচৰৰ পৰা দেখা পাইছোঁ। আৰু মোৰ লগত আছে আৰু এইফালে আমাৰ পোৱালীকেইটাও আছে। এইফালে পোৱালী পুৰা কালাৰফুল হেয়াৰ। তো খেলখন আৰম্ভ হ'ব এতিয়া, আপোনালোকে এনজয় কৰিব। মই দেখাই গৈছোঁ আপোনালোকক। এয়া একশ্যন বুলি ক'ব ন। পাব এতিয়া পালে। আজি আহিলোঁ মানে কি আমাৰ ওচৰতে যিখিনি আদিবাসী আছে তেখেতসকলে মিলি পিনে মানে ৰঙৰ উৎসৱ হোলী উপলক্ষে মানে এটা প্ৰগ্ৰেম আয়োজন কৰিছিলে, সৰু সুৰাকৈ আৰু। নিজৰ গাঁৱৰ যিহেতু এটা ধুনীয়া প্ৰগ্ৰেম অনুষ্ঠান মানে আয়োজন কৰিছে তেখেতসকলে, সেইকাৰণে আহিলোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি। আৰু ইয়াত আহি মেইনকৈ মই আপোনালোকক দেখাব বিচৰা বস্তুটো হৈছে এয়া। অলপ সময় পাছত এয়া টেকেলিটো ভাঙিব মানে মটকা ফুৰিব বুলি ক'ব লাগিব। আৰু তলত দিছে পূৰা বোকা আৰু পানী। মানে এইটো চাই কিন্তু বহুত মজা লাগিব। আপোনালোকে অকণমান সময় মানে ৱেইট কৰক, তাৰ পাছত দেখিব আচল মজা। পাৰিবা পোৱালীকেইটা আহিবলৈ ভয় কৰিছে। আহিলেই ধৰে। এতিয়া কাবাডী খতম। চব আহি গৈছে লাহে লাহে। উঠি আছে আমাৰ পোৱালীবোৰ, পুৰা টিম ৰেডি হৈ গৈছে। কি যে ভয় ৰাখিছে ন, মানি আপোনাৰ মানি হৈছে মানে সিহঁতৰ। চবৰে সপোন আজি পইচাটো পোৱাৰ।
পাৰিবা কিন্তু বহুত ওপৰত হৈছে দুখ যে পাইছে কিন্তু দেই পোৱালিকেইটা কালিহে গম পাব तमाम फूटे পোৱালিকেইটা চাচোন কেনেকুৱা কঁপিছে ঠাণ্ডাত কঁপিছে